নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে মই গীতাঞ্জলিবাৰুৱাই আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ এতিয়া টাইম হৈছে 8:30 আৰু মই এতিয়া আছোঁ এয়া কলেজত মানে ৰাতিপুৱা কলেজত থকাৰ কাৰণটো হৈছে আমাৰ কলেজত আজি এখন নাটক হ'ব তাত মই পাৰ্টিচিপেট কৰিছোঁ NSSৰ ফালৰ পৰা বাtornat কিন্তু ফাৰ্ষ্টতে আমি কলেজত কৰিম তো আজি ভিডিঅ'টো অকণমান লং হ'ব কাৰণ এই ভিডিঅ'টোতে আপোনালোকক নাটকখনৰ যিখিনি পাৰোঁ অলপ দেখুৱাম কাৰণ মোৰ অকণমান বেমাৰ হৈ আছে ৰিহাৰ্চেলৰ ক্ষেত্ৰত মানে অকণমান প্ৰব্লেম হ'বৰ কাৰণে মই এটাই ডাইলগ লৈছোঁ মই ইয়াতে নাৰ্ছৰ পাঠ কৰিম কিন্তু ড্ৰেছটো তেনেকুৱা নহ'ব কাৰণ আমি সকলোৱে একে পিন্ধিব লাগিব তো চাব আপোনালোকে আৰু এতিয়া আপোনালোকক দেখুৱাম আমাৰ NSS ৰুমটো চাহ আহক আমাৰ হোম চায়েন্স ডিপাৰ্টমেণ্ট আৰু এয়া ডিপাৰ্টমেণ্টৰ ৱাল মেগাজিন তো এইফালেৰে গ'লে আমাৰ এয়া NSS ৰুম পায় তো এতিয়া হৈছে আমাৰ NSS ৰুম বৰখা এইটো মই NSSত যোৱা বছৰলৈ গৈছিলোঁ NSSৰ ফালৰ পৰা মানে সদায় কাম কৰি যাবলৈ চেষ্টা কৰোঁ আৰু এয়া আমাৰ ৰুমটো বাহঁতে ধুনীয়াকৈ সজাই ৰাখিছে আৰু আমাৰ মেমে যোৱা বছৰ NSSৰ ফালৰ পৰা নেশ্যনেল এৱাৰ্ডো পাইছিলে এইটো এটা আমাৰ কাৰণে বহুত গৌৰৱৰ বিষয় হোষ্টেল দূৰৰ ছোৱালীবিলাক আহিলে মানে ইয়াতে থকা ব্যৱস্থা এটা আছে আমাৰ নাটকখন এইচ ভাইৰাছৰ ওপৰত হ'ব তো আমাক এটা বেজ দিছে আৰু এইটো মই লগৰজনীৰ কাৰণেও লৈ লৈছোঁ তাই তলত আছে তো এয়া গোটেইবিলাক ফিল্ডত আছে বাহঁতো আছে এতিয়া মই তললৈকে যাই থাকোঁ তো এয়া ফিল্ডত বাহঁতে এটা চাৰ্কুল বনাই আছে এই চাৰ্কুলটোৰ ভিতৰত মানে আমি নাটকখন কৰিম আৰু নাটকখন গোটেইখন দেখুৱাটো সম্ভৱ নহ'ব আপোনালোকক যিখিনি পাৰোঁ দেখুৱাম তো এতিয়া আমাক শিকোৱা দাদাজনো আহি পালে অকণমান আমি কিবা আলোচনা কৰি আছোঁ এতিয়া আৰু এয়া আমাৰ নাটক আৰম্ভ বাহঁতে মানে প্ৰথমতে কাজিয়া কৰিব তো চাই লওক নাটকখনৰ কিছু দৃশ্য
কোৱাচোন কি হৈছে তোমাৰ নাই নাই একো হোৱা নাই এ হৈছে দিয়া কোৱাচোন কি হৈছে নাই নাই একো হোৱা নাই কিবা হৈছে দিয়া কোৱাচোন কি হৈছে আৰে নাই নাই একো হোৱা এ নাই তোমাৰ নিচিনা আমাৰো হৈছিল তোমাৰ নিচিনা আমাৰো হৈছিল দিয়া এতিয়া চোৱা আমি কি ধুনীয়াকৈ আছো কেনেকৈ আছা তোমালোক আমাৰ ইয়াতে বস্তু আছে ল'বা কি বস্তু এইটো চোৱা এইটো মই কেনেকৈ ল'ম চোৱা ফুল বুলি হাতত ধলো ফুল বুলি হাতত ধলো হয় দৰ্শক বৰ্তমান ভাৰতবৰ্ষত 88.2% মুক্ত যৌন প্ৰক্ৰিয়াত লিপ্ত হোৱাৰ ফলতো HIV ৰোগত আক্ৰান্ত হৈছে সেয়েহে আমি মুক্ত যৌন প্ৰক্ৰিয়াত লিপ্ত হোৱাৰ আগতে গৰ্ভনিৰোধক ব্যৱহাৰ কৰিহে যৌন প্ৰক্ৰিয়াত লিপ্ত হ'ব লাগে সেয়েহে আপুনি গৰ্ভনিৰোধক ব্যৱহাৰ কৰাৰ ফলত আপুনি নিজেও সুৰক্ষিত হৈ থাকিব পাৰে আৰু আপোনাৰ সংগীকো সুৰক্ষিতভাৱে ৰাখিব পাৰে ইয়াৰ জৰিয়তে আৰু চাওঁ আহক আমি HIV ৰোগৰ আৰু এটা কাৰণ ভালো চাই কিনে ক'ব লাগে হয় দেখি চাই गिफ्ट मारा गिफ्ट मारा गिफ्ट मारा गिफ्ट मारा এখন মতে এই गिफ्ट मारा गिफ्ट मारा এজিএস गिफ्ट मार অলপ ইফালে যা মানে এইটো নহয় যে মই সমাজৰ বাবে ক্ষতিকাৰক ঘৰৰ পৰা ওলাব নোৱাৰো মানুহৰ ঠাট্টা মস্কৰা দোকানলৈ গ'লে দোকানীয়ে আৰু আপোনাৰ হওক যদি নাটকখন সম্পূৰ্ণ ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰিব মই এক্সট্ৰাকৈ দি দিম এইটো আমাৰ কি আজি নাটকখনৰ ৰজা হৈছিলোঁ ফাৰ্ষ্ট টাইম তাৰ ব্লগত ওলাইছোঁ তো ইমান এটা নাটকৰ বিষয়ে তো এক্সপিৰিয়েঞ্চ নাই তথাপি যিমানখিনি পাৰিছোঁ
তো কৰিব চেষ্টা কৰিছোঁ। আপোনালোকে তাৰ ভিডিঅ' চাব, খুব ভাল ভিডিঅ' বনাই তাই, আৰু তাৰ ভিডিঅ'টো লাই ভাল লাগিল, ইমানখিনি আৰু তোমাৰো আছে ইউটিউব চেনেল কৈ দিয়া। আৰু মোৰ এটা ইউটিউব চেনেল আছে মামনি আছাম বুলি, আৰু আপোনালোকে ভিডিঅ'বোৰ চাব, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু তাইকো এনেদৰে মৰম দি যাব। গাইছ সিহঁতে মানে খাই আছে, দেখা অলপমান খাই দিব, অলপমান খাই দিব। আমি ছিনিয়ৰ জুনিয়ৰ লগ হৈ গোটেইবিলাকে একেলগে কেণ্টিনত কিবা খাবলৈ বুলি আহিছোঁ। আৰু এয়া আমাৰ কলেজত আমন্ত্ৰণ কৰি অনা মানে এজন বিশেষভাৱে সক্ষম অন্ধ লোক এজন ইমান ধুনীয়া গান গাইছে, আপোনালোকে শুনিব। তো আমিও অকণমান এনজয় কৰি তেখেতক সহযোগ কৰিলোঁ, যাতে তেওঁ আকৌ উৎসাহ পায়। আৰু এতিয়া আমাৰ প্ৰগ্ৰেম শেষ হ'ল, এতিয়া ঘৰত যাম আমি। আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি বেয়া নাপায় লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।